Hey guys, welcome to back in my YouTube channel The RV Voice and Blog. আজি শিৱৰাত্ৰি গতিকে খৰাবাৰীৰ ওচৰত তাম্ৰেশ্বৰ দেৱালয় আছে তাতে আমি যাম আৰু আপোনালোককো দেখুৱাম। তাম্ৰেশ্বৰ দেৱালয় হৈছে ঐতিহ্যমণ্ডিত এই খৰাবাৰী অঞ্চলৰ ৰাইজে জানে যে এই মন্দিৰখন ক'ত কেতিয়া গঠন কৰা হৈছিল বা কোনে বনাবলৈ চেষ্টা কৰিছিল তাৰ বিষয়ে সঠিক প্ৰমাণ পোৱা নাযায় যদিও বহুতৰ মতে কোনো এজন ৰজাই এই মন্দিৰখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু আজি তাৰিখলৈকে সফল হোৱা নাই। গতিকে আমি তাম্ৰেশ্বৰলৈ বাট লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এই ইণ্ডিয়ান অইলৰ ৰাস্তা যিখন আছে সেইখনেৰে আপোনালোকে যাবলৈ চেষ্টা কৰিব আৰু ঠিক খৰাবাৰী কলেজৰ পৰা 2 কিলোমিটাৰমান দূৰত গ'লে আপোনালোকে তাম্ৰেশ্বৰ দেৱালয়খন পাব। তেন্তে বলক যাওঁ তাম্ৰেশ্বৰ দেৱালয় চাওঁ। এয়া হৈছে সেইখিনি ঠাই য'ত কেইদিনমান আগতে বড়ো সাহিত্য সভা হৈ গৈছে 59তম কেন্দ্ৰীয় বড়ো সাহিত্য সভা। এয়া আপোনালোকে দেখিবলৈ পাইছে বড়ো সাহিত্য সভাৰ যি তেওঁলোকৰ মূল স্থলী ৰূপে সজাইছিলে এই পথাৰখনতে কেইদিনমান আগতে বড়ো সাহিত্য সভা হৈ গৈছে আৰু আমি তাম্ৰেশ্বৰ যোৱাৰ পথত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বড়ো সাহিত্য সভাৰ প্ৰদৰ্শনীৰ মূল গেট এইখনে আছিলে। উৰি বলে আছে আকা উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশৰ ঘৰ নিজৰত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ। আমি তাম্ৰেশ্বৰ দেৱালয় পালোঁ আৰু আপোনালোকক তাম্ৰেশ্বৰ দেৱালয় দেখুৱাবলৈ ওলাইছোঁ। আজি শিৱৰাত্ৰি গতিকে শিৱৰাত্ৰি উপলক্ষে ইয়াতে আজি মেলা পতা হৈছে। বলক যাওঁ তাম্ৰেশ্বৰ দেৱালয়লৈ ভিতৰলৈ। মূল পথে তাম্ৰেশ্বৰ দেৱালয়ৰ বাট লৈছোঁ। ইয়াত তাম্ৰেশ্বৰ দেৱালয় আপোনালোকে চাই আছে ঐতিহ্যমণ্ডিত যি তাম্ৰেশ্বৰ দেৱালয়। দেৱালয়ত মই উপস্থিত হৈছোঁ আৰু তাম্ৰেশ্বৰ দেৱালয়ত আজি শিৱৰাত্ৰি উপলক্ষে এয়া নাম চলি আছে আৰু ইয়াৰ আজি আৰ্কিটেক্সাৰ এয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কোনোবা ৰজাই হয়তো এই মন্দিৰখন বনাবলৈ চেষ্টা কৰিলে বা প্ৰকৃতিৰ যি দুৰ্যোগৰ ফলত হয়তো এই মন্দিৰখন ধ্বংস হোৱা বুলিও বহুতে বিশ্বাস কৰে। এয়া আপোনালোকে চাইছে খৰাবাৰীৰ ওচৰতে তাম্ৰেশ্বৰ দেৱালয় আৰু আজি শিৱৰাত্ৰি উপলক্ষে আজি এই তাম্ৰেশ্বৰ দেৱালয়ত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে। অকণমান দেৰি হ'ল মোৰ অহা সেইকাৰণে হয়তো মানুহ এতিয়া কম পাব, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাম্ৰেশ্বৰ দেৱালয়। এটা ইম্পৰ্টেণ্ট বস্তু দেখুৱাবলৈ লৈছে আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে শিলৰ কটা ৰথৰ এক চকাৰ আধা অংশ হয়তো কোনোবাই ৰজাই মন্দিৰ নিৰ্মাণৰ সাহায্যতহে বনাবলৈ চেষ্টা কৰিছিল। আপোনালোকে চাই আছে তাম্ৰেশ্বৰ দেৱালয়। উপস্থিত হৈছোঁ আজি তাম্ৰেশ্বৰ দেৱালয় শিৱৰাত্ৰি উপলক্ষে আৰু এতিয়া গৈ আছোঁ তাম্ৰেশ্বৰ দেৱালয়ৰ যি মিউজিয়াম এই পুখুৰীখন খান্দোতে যিসমূহ বস্তু পাইছিলে সেইসমূহ বস্তু আপোনালোকক দেখুৱাইছোঁ। মোৰ পিছফালে যিখন পুখুৰী আছিলে সেইখন খান্দি পাইছে বস্তুবিলাক। তেতিয়াহ'লে বলক চাওঁ সেই বস্তু। আহি আমি তাম্ৰেশ্বৰ দেৱালয়ৰ যি মিউজিয়াম সেই মিউজিয়ামটো পালোঁ আৰু মোৰ পিছফালে এই ঘৰখনতে আছে এই পুখুৰীখন খান্দি যিসমূহ বস্তু পোৱা গৈছিল। গতিকে চাওঁ বলক ঘৰখনৰ ভিতৰত কি কি আছে। তাম্ৰেশ্বৰ দেৱালয়ৰ যি ঐতিহ্যমণ্ডিত তাম্ৰেশ্বৰ দেৱালয় সেই তাম্ৰেশ্বৰ দেৱালয়ৰ মিউজিয়াম এই মিউজিয়ামৰ ভিতৰত বিভিন্ন ধৰণৰ শিলেৰে কটা মূৰ্তি বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব। এয়া বিভিন্ন ধৰণৰ বস্তু দেখুৱাইছোঁ। বিভিন্ন ধৰণৰ কি বস্তু হয়তো কিহত ইউজ কৰিব খুজিছিলে সেই বিষয়ে হয়তো সঠিককৈ ক'ব নোৱাৰিম, তথাপি অনুমান হয় যে এই শিৱ মন্দিৰখন নিৰ্মাণৰ সাহায্যতহে কোনোবা ৰজাই এই মন্দিৰখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলে। এই মন্দিৰ বস্তুখনত যি দৃশ্য দেখিবলৈ পাইছে আপোনালোকে এই মন্দিৰখনত যি আৰ্কিটেক্সাৰ এয়া চাওক কিমান ধুনীয়াকৈ সজাইছে, শিলত কাটি সম্পূৰ্ণৰূপে সজাইছে ধুনীয়াকৈ। আৰু আগলৈ চাওঁ তেনেকৈ আপোনালোকে যদি এই মন্দিৰখনত আহে বহু ধৰণৰ বস্তুবিলাক দেখিবলৈ পাব। আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখুৱাবলৈ লৈছোঁ। এয়া এখন বস্তু দেখিবলৈ পাইছোঁ। এই বস্তুটো কি আচলতে মই সঠিককৈ ক'ব নোৱাৰিম, ইতিহাসবিদসকলে নিশ্চয় এই বিষয়ে ক'ব পাৰিব। তথাপি মই আপোনালোকক বস্তুখিনি দেখুৱাবলৈহে চেষ্টা কৰিছোঁ যে তাম্ৰেশ্বৰ দেৱালয়ত আচলতে কি আছে।
আৰু যদি তামেশ্বৰ দেৱালৰ চাৰিওকাষে ঘূৰি ফুৰে কেৱল এই বস্তুবিলাক দেখিবলৈ পাব আপোনালোকে বিভিন্ন ধৰণৰ শিলে কটা বস্তু শিলে কটা মূৰ্তি শিলে কটা বিভিন্ন ধৰণৰ বস্তুবিলাক দেখিবলৈ পাব আৰু এয়া চাওক হয়তো এই বস্তুখন দেৱালয় নিৰ্মাণ কৰোঁতে বনোৱা হৈছিলে বিভিন্ন ধৰণৰ আৰ্কিটেক্সাৰে কটা হৈছিলে শিলত কটা আৰু শিলযোৰ যদি চাই আজিও জিলিকি আছে আপোনালোকে পঠিও কৰিছে কি ইমান ধুনীয়াকৈ জিলিকি আছে এয়া আৰু মই আছোঁ তামেশ্বৰ দেৱালয়ৰ যি মিউজিয়াম সেই মিউজিয়ামত আৰু আপোনালোকে চাই আছে দ্য আৰ বি ভইচ এণ্ড ব্লগ এয়া চাওঁ এয়া হয়তো ভগৱানৰ কোনোবা মূৰ্তিৰ ভৰি হ'ব পাৰে ভৰিৰ আঙুলি হ'ব পাৰে সেইকাৰণে তামেশ্বৰ দেৱালয়ৰ যি ঐতিহ্য মন্দিৰটো মই আগতে কৈছোঁ ইয়াত কোন ৰজাই বনাইছিলে হয়তো মই সঠিককৈ ক'ব নোৱাৰিম বা কোন ৰজাই বনাবলৈ চেষ্টা কৰিছিল হয়তো কোনোবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত মন্দিৰখন মাটিৰ তলত পোত যোৱাৰো ইতিহাসবিদসকলে সন্দেহ কৰে আৰু এয়া দেখুৱাই আছোঁ আমি তামেশ্বৰ দেৱালয় বলক যাওঁ আৰু তামেশ্বৰ দেৱালয়ত কি আছে চাওঁগৈ আৰু এই ঐতিহ্যমণ্ডিত তামেশ্বৰ দেৱালয়ত যিসমূহ পৰম বস্তু আপোনালোকক দেখুৱাইছোঁ মই পোনপটীয়াকৈ আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড তেওঁক লগত লৈ আনিছোঁ কেনেকুৱা লাগিছে আজি আহি তামেশ্বৰ দেৱালয়ত বহুত ভাল লাগিছে এইকেইটা মনটো শান্তি লাগিছে আৰু ইয়াতে কিমান বছৰ ধৰি কৰা হয় বুলি ভাবা তামেশ্বৰ দেৱালয় ক'ত কেনেকৈ ওলাইছে মই ইয়াত অহা মেক্সিমাম মোৰ 3-4 বছৰমান হ'ল আৰু বাকী মই অহা নাছিলোঁ ঠিক আছে ফ্ৰেণ্ডছ আমি আগলৈ যাওঁ আৰু চাওঁ তামেশ্বৰ দেৱালয়ত কি আছে এই মোৰ পিছফালে যিখন পুখুৰী আছে এই পুখুৰীখন খান্দোতে এই বস্তুসমূহ পাইছিলে বুলি কোৱা হয় হয়তো কোনোবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই মন্দিৰখন এই মাটি তললৈ যোৱা বুলি বহুতে সন্দেহ কৰে গতিকে চাওঁ বলক তামেশ্বৰ দেৱালয়ৰ আশে পাশে আৰু কি আছে যি বস্তু দেখিছে হয়তো কোনোবা ৰজাই এই বস্তুবোৰ খুঁটা ৰূপে ব্যৱহাৰ কৰিবলৈ খুজিছিলে আৰু আপোনালোকে চাই আছে তামেশ্বৰ দেৱালয় তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু শিলেৰে সজ্জা ঐতিহ্যমণ্ডিত তামেশ্বৰত আপোনালোকে যদি আহে দেখিবলৈ পাব নিশ্চয়কৈ কেতিয়াবা আহিব আপোনালোকে তামেশ্বৰ দেৱালয়লৈ আপোনালোকে চাই তামেশ্বৰ দেৱালয় যি ঐতিহ্যমণ্ডিত তামেশ্বৰ দেৱালয় আজি শিৱৰাত্ৰি উপলক্ষে ইয়াতে মেলা পতা হৈছে আপোনালোকে আহিব সকলোৰে সৈতে আৰু মোৰ লগত এজন আছে এটা ওচৰৰে বাবা লগ পালোঁ তামেশ্বৰ দেৱালয়লৈ আহি বাবা এজন বহি আছে আহিব আপোনালোকে ইয়াতে খুব ভাল পাব হিষ্টৰিকেলি প্লেচ হয় সকলোৱে আহিব এই ঠাইখনৰ বিষয়ে চাব ইয়াতে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব গতিকে তামেশ্বৰ দেৱালয় যি মেলা চলি আছে আজি শিৱৰাত্ৰি উপলক্ষে সেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি আহিলোঁ তামেশ্বৰ দেৱালয় আৰু ঘূৰিলোঁ ফুৰিলোঁ গতিকে এতিয়া আহিলোঁ হোটেলত চাওমিন খাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ তামেশ্বৰ দেৱালয় খৈৰাবাৰীত এই গাইজ তামেশ্বৰ মন্দিৰ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি গৈ প্ৰায় ৰাতিয়ে হ'ল ঘৰলৈ যাত্ৰা কৰিছোঁ বহুত ৰাতিও হ'ল আচলতে সন্ধিয়া হৈ গৈছে আৰু আহোঁতে দেৰি হ'ল আপোনালোকক আজি ভালকৈ দেখুৱাব নোৱাৰিলোঁ যদিও যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু নেক্সট বাৰলৈ আপোনালোকক তামেশ্বৰ দেৱালয় দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাইছিল দ্য আৰ বি ভইচ এণ্ড ব্লগ যদি আমাৰ ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ধন্যবাদ